হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, যিসকলে HSLC কম্পাৰ্টমেণ্টেল এক্সাম দিছে আৰু তোমালোকে বহুতে মোক SMS কৰিছে যে HSLC কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট কেতিয়া দিব। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইটো ভিডিঅ'ত মই সকলোখিনি জনাই দিম। তোমালোকে একেবাৰে শেষ পৰ্যন্ত ভিডিঅ'টো চাবা। সকলোখিনি এইটো ভিডিঅ'ত তোমালোকক জনাই দিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষ পৰ্যন্ত চাবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে যদি এডুকেশ্যন আছাম চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ HSLC কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট কেতিয়া দিব তোমালোকে জানিব বিচাৰিছা। তো ছাত্ৰ-ছাত্ৰীসকল, এতিয়ালৈকে কোনো অফিচিয়েল আপডেট অহা নাই। HSLC কম্পাৰ্টমেণ্টেল এক্সামৰ কোনো অফিচিয়েল আপডেট অহা নাই। আৰু যেতিয়াই আপডেট আহে মই তোমালোকক সকলোৰ আগতে এডুকেশ্যন আছাম চেনেলটোৰ জৰিয়তে তোমালোকক জনাই দিম। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এক্সপেক্ট কৰিব পাৰা যে তোমালোকৰ ৰিজাল্ট 2-3 দিনৰ ভিতৰতে তোমালোকৰ ৰিজাল্ট দি দিব। আৰু তোমালোকৰ ৰিজাল্ট জুন মাহতে দিব। তোমালোকৰ জুলাই মাহত তোমালোকৰ বন্ধ থাকিব আৰু জুন মাহতে তোমালোকৰ ৰিজাল্ট দিব। আৰু জুন মাহতে তোমালোকে এডমিশ্যন ল'ব পাৰিবা। তোমালোকে যিকোনো কলেজত তোমালোকে এডমিশ্যন ল'ব পাৰিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, জুলাই মাহত তোমালোকৰ এডমিশ্যন নলয় কিয়, তোমালোকৰ জুলাই মাহত তোমালোকৰ বন্ধ থাকিব আৰু আগষ্টত তোমালোকৰ কলেজবিলাক খুলিব। তোমালোকে যিসকলে মেট্ৰিক পাছ কৰিছে সেইসকলৰ লগত তোমালোকে কলেজত যাব পাৰিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে HSLC কম্পাৰ্টমেণ্টেল এক্সামত তোমালোকে সকলোৱে পাছ কৰিবা। তোমালোকে চিন্তা নকৰিবা, সকলোৱে আৰামছে পাছ কৰিবা। তোমালোকে চিন্তা নকৰিবা। আৰু যেতিয়াই আপডেট আহে মই তোমালোকক প্ৰথমে জনাই দিম। তোমালোকে সকলোৰ আগত তোমালোকে পাই যাবা। তোমালোকে এডুকেশ্যন আছাম চেনেল ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইটো ভিডিঅ' তোমালোকৰ লগৰবোৰৰ লগত শ্বেয়াৰ কৰি লোৱা আৰু সিহঁতে জানিব পাৰে যে 2-3 দিনৰ ভিতৰতে ৰিজাল্ট হ'ব। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ৰিজাল্ট তোমালোকে অফিচিয়েল ৱেবছাইটতে চাব পাৰিবা। আৰু মই তোমালোকক জনাই দিম, যিদিনাখন ৰিজাল্ট হয় মই তোমালোকক জনাই দিম। তোমালোকে অফিচিয়েল ৱেবছাইটতে চাব পাৰিবা। আৰু তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা।